আজি অলপ সাধাৰণতে দেখি নোপোৱা গাড়ী এখন লৈ আহিছোঁ আপোনালোকক দেখাম বুলি। এই গাড়ীখন হৈছে টাটা ইণ্টাৰ V30 CBC। গাড়ীখনক CBC বুলি এটা কাৰণে কয় কাৰণ গাড়ীখন আপোনালোকে দেখিছে যে আগফালে অকল কেবিনটো, পাছফালে চেচিৰ লগত অকল ইঞ্জিনটোহে আহে। কিন্তু যদি আপোনালোকে এই গাড়ীখন ব্যৱসায়িক ক্ষেত্ৰত ইউজ কৰিম বুলি যদি ভাবিছে তেনেহ'লে পাছফালৰ যোনটো কণ্টেইনাৰ সেইটো নিজৰ ব্যৱসায়িক ক্ষেত্ৰত যেনেকৈ যোনে ব্যৱহাৰ কৰে তেনেকৈ আপোনালোকে বনাই ল'ব লাগিব। কেতিয়াবা আপোনালোকে ৰাস্তাত মন কৰিব যোনবিলাক গাড়ী ধৰি লওক তলৰ পৰা ওপৰলৈকে ফুল কণ্টেইনাৰ বডিত থাকে তেওঁলোকে এনেকুৱা এখন গাড়ী কিনি আৰু বনাই লয়। এইখিনিতে মই আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ আপোনালোকক, যদি আপোনালোকৰ ঘৰত দুচকীয়া বা চাৰিচকীয়া যিকোনো গাড়ী বা বাইক আছে তেনেহ'লে স্ক্ৰীণত দিয়া নম্বৰটোৰ সৈতে আপোনালোকে সময়মতে গাড়ী বা বাইকখন ইঞ্চুৰেঞ্চটো কৰাই ল'ব পাৰিব। তো ইঞ্চুৰেঞ্চৰ কাৰণে ফোন কৰিব স্ক্ৰীণত দিয়া নম্বৰটোৰ সৈতে। আৰু পাছফালে দেখিছে এইটো পজিশ্যনত গাড়ীখনৰ স্পেয়াৰ চকাটো দেখিবলৈ পাব। আৰু ইয়াৰ চকাৰ চাইজ হৈছে প্ৰায় 14 ইঞ্চ থাকে, দীঘলটো প্ৰায় 8 ফিট এইখন গাড়ীত আছে। আৰু 8.5 পৰা 9.5 লাখৰ ভিতৰত এপ্ৰক্স অন ৰ'ড প্ৰাইচ আপোনালোকে ডিষ্ট্ৰিক্ট ৱাইজ এই গাড়ীখন দেখিবলৈ পাব। আৰু ইঞ্জিন হৈছে 4টা চিলিণ্ডাৰৰ ইঞ্জিন যিহেতু, আৰু আপোনালোকে কোম্পানীয়ে কোৱা মতে মাইলেজ পাব গাড়ীখনত প্ৰায় 14.5 পৰা 15 ভিতৰত। চ' আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। নেক্সট আপোনালোকক পুনৰ এটা ভিডিঅ'ত লগ পাই আছোঁ আৰু ধন্যবাদ সকলো।